নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় কঁঠাল খাই ভাল পায় আৰু এই বতৰত কঁঠাল অধিক পৰিমাণে পোৱা যায়। গতিকে আহকচোন কেঁচা কঁঠালৰ কিছুমান উপকাৰিতাৰ গুণাগুণৰ বিষয়ে জানি লওক। 1 নম্বৰত, কঁঠালৰ মুচি বা কেঁচা কঁঠালে মেদবহুলতা সমস্যা নিৰাময় কৰে, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ বা আঁহ থাকে আৰু লগতে ইয়াত থকা কেলৰিৰ পৰিমাণ ভাত বা ৰুটিতকৈ যথেষ্ট কম হয়। 2. কেঁচা কঁঠাল ডায়েবেটিছ ৰোগৰ বাবে অতি উত্তম মহৌষধ। ইয়াৰ গ্লাইচেমিক ইনডেক্স কম হোৱাৰ বাবে ই শৰীৰত শতকৰা অতিৰিক্ত বোজা সৃষ্টি নকৰে, যাৰ বাবে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত থাকে। কঁঠালৰ মুচিয়ে ডায়েবেটিছ ৰোগ প্ৰতিৰোধো কৰে। 3. কলেষ্টৰলৰ সমস্যাটো কেঁচা কঁঠাল বৰ উপকাৰী। ইয়াত থকা দ্ৰৱিত আহে শৰীৰৰ বাবে অপকাৰী কলেষ্টৰল কম কৰাটো সহায় কৰে। 4. প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে পাচন কাৰ্যত সহায় কৰে, পেট খোলোচা কৰে। গৱেষণামূলক অধ্যয়নৰ পৰা দেখা গৈছে যে কেঁচা কঁঠালৰ সেৱনে কলন কেঞ্চাৰ প্ৰতিৰোধ কৰে। 5. ভিটামিন এণ্টিঅক্সিডেণ্ট যুক্ত হোৱাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আইৰণ থকা বাবে ৰক্তহীনতাও দূৰ কৰে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ কথাখিনি ভালদৰে বুজিব পাৰিছে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।